ৰাজ্যত কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰাৰ বাবে পৰামৰ্শ দিছে ৰাজ্যিক কেবিনেটে। কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে পৰীক্ষা বাতিল কৰাৰ পৰামৰ্শ দিলে কেবিনেটে। এই সন্দৰ্ভত 18 জুন অৰ্থাৎ কাইলৈ হ'ব চূড়ান্ত সিদ্ধান্ত। কিন্তু আনুষ্ঠানিক সিদ্ধান্ত কাইলৈ ঘোষণা হ'ব যদিও এই বছৰৰ ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনাই সৰ্বাধিক। কিন্তু পৰীক্ষা বাতিল হ'লে কিহৰ ভিত্তিত বা কেনেকৈ হ'ব শিক্ষাৰ্থীৰ মূল্যায়ন? শিক্ষাৰ্থীক উত্তীৰ্ণ কৰিবলৈ মূল্যায়নৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হ'ব। বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ মূল্যায়নৰ বাবে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে তেওঁলোকৰ 50% নম্বৰ অনা হ'ব তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিটৰ পৰা। অৰ্থাৎ মেট্ৰিকত তেওঁলোকে যিমান নম্বৰ পাইছিল তাৰ পৰা 50% নম্বৰ যোগ হ'ব তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নৰ বাবে। আৰু বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে বাকী 50% নম্বৰৰ মূল্যায়ন হ'ব তেওঁলোকে ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষত দিয়া প্ৰেক্টিকেল পৰীক্ষাৰ দ্বাৰা। উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে 50% নম্বৰ লোৱা হ'ব তেওঁলোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটৰ। আৰু বাকী 50% নম্বৰৰ মূল্যায়ন কৰিব এখন সমিতিয়ে। প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত থাকিব এই বিশেষ সমিতি, যি সমিতিয়ে আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ 50% নম্বৰৰ মূল্যায়ন কৰিব। আৰু ইয়াৰ বাবে প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়তে থাকিব বিশেষ সমিতি। যদি পৰীক্ষা অনুষ্ঠিত নহয় তেনেস্থলত আমাৰ যিখিনি ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ আমি ইউনিট টেষ্ট দুটা ইউনিট টেষ্ট আমি অলৰেডি পাতিছিলোঁৱেই অনলাইন হিচাপে। আৰু যেতিয়া আপোনাৰ হাফ ইয়াৰলিও আমি পাতিছিলোঁ। আৰু প্লাছ আমি যেতিয়া খুলিছিলে গভৰ্ণমেণ্টে যেতিয়া অসম চৰকাৰে খুলি দিছিলে তেতিয়া আমি এটা এছেছমেণ্ট 100 মাৰ্কৰ লৈ থোৱা আছে। এতিয়া যদি শিক্ষা বিভাগে কেনেদৰে কিভাৱে বা মূল্যায়ন কৰিবলৈ কয়, এতিয়া আমাৰ হাতত এইখিনি বস্তু মজুত আছে। যদি এইখিনি বস্তুৰ ওপৰত তেওঁলোকে কয় তেনেহ'লে তাৰ ওপৰত মূল্যায়ন হ'ব। আৰু এনেদৰে উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ মূল্যায়নৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায়ত হ'ব কেনেকৈ তেওঁলোকে কৰিব নামভৰ্তি। স্নাতক কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ বাবে অৰ্থাৎ BA, BSc আৰু BComত নামভৰ্তিৰ বাবে হ'ব এন্ট্ৰেন্স পৰীক্ষা। অৰ্থাৎ কোনো এগৰাকী শিক্ষাৰ্থীয়ে যদি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ'লে তেওঁ কামৰূপ মহানগৰ জিলাৰ বাবে হোৱা এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু তাৰ পিছতেই সেই এন্ট্ৰেন্স পৰীক্ষাতে তেওঁলোকে নিজৰ 3খন পচন্দৰ মহাবিদ্যালয়ৰ নাম উল্লেখ কৰিব লাগিব। আৰু এন্ট্ৰেন্স পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতে তেওঁলোকৰ সেই মহাবিদ্যালয়সমূহত হ'ব নামভৰ্তি। ঠিক তেনেদৰে প্ৰতিখন জিলাতেই হ'ব এই এন্ট্ৰেন্স পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ বাবেও সেৱা আৰু বিদ্যালয়ৰ সহযোগত গঠন হ'ব বিশেষ সুকীয়া সমিতি। আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ নামভৰ্তিৰ বাবেও হ'ব এন্ট্ৰেন্স পৰীক্ষা। কিন্তু এইখিনিতেই প্ৰশ্ন হয়, মেট্ৰিক পৰীক্ষা বাতিল হোৱাৰ লগে লগে মেট্ৰিকত অৱতীৰ্ণ সকলো পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব নেকি? 2020 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল 64.80%। অৰ্থাৎ 4 লক্ষাধিক পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰায় 1.5 লাখ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাছিল 2020ত। 2021 চনত অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,38,783 গৰাকী ছাত্ৰ ছাত্ৰী। যদি পৰীক্ষা বাতিল হয় তেনেস্থলত 100% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ কৰাই দিয়া হ'ব। আৰু যদিহে 4,38,783 গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত উচ্চতৰ মাধ্যমিকত তেওঁলোকে ক'ত কৰিব নামভৰ্তি? 4 লক্ষাধিক শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিবৰ বাবে পৰ্যাপ্ত মহাবিদ্যালয় কিংবা জুনিয়ৰ কলেজৰ অভাৱ হ'ব নেকি? এই বিষয়টো গুৰুত্ব দিব লাগিব বোৰ্ডে। কিন্তু এই পৰ্যন্ত ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ তৰফৰ পৰা অহা নাই কোনো ধৰণৰ জাননী। তেনেস্থলত উচ্চতৰ মাধ্যমিক কিংবা স্নাতক পৰীক্ষাত নামভৰ্তিৰ বাবে মহাবিদ্যালয়সমূহে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব তাক লৈ এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষ। মেট্ৰিকত এইবাৰ বোধ হয় 4,40,000 ল'ৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে। 4,40,000 কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণৰ হায়াৰ ছেকেণ্ডেৰী আৰু কলেজ একমোডেট কৰিব পাৰিব নে নোৱাৰে ক'ব নোৱাৰোঁ।
কাৰণ প্ৰত্যেকৰে এটা সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাটো হয়তো অকণমান পাৰ হৈ যাব কিন্তু কিমান দূৰ যাব সেইটো আমি ক'ব নোৱাৰিছোঁ এতিয়া হয়তো এটা দুটা সিট বঢ়াব পাৰো কিন্তু কিছুমান ধৰক আপোনাৰ যদি মানে বেছিকৈ আহি যায় তেতিয়া আমাৰো ধৰক খালী থাকে যিখিনি সিট আমি যিমানখিনি দিব পাৰো সেইখিনিতকৈ যদি এটা দুটা বাঢ়ে তেতিয়া দিব পাৰো কিন্তু খুব বেছি ডাঙৰ এটা বহুত বেছি কৰাটো সম্ভৱ নহয় যিসমূহ মহাবিদ্যালয় অথবা কনিষ্ঠ মহাবিদ্যালয়ত মেধাৰ ভিত্তিত শিক্ষাৰ্থীক নামভৰ্তি কৰাৰ সুযোগ দিয়া হয় তেনেস্থলত সেই মহাবিদ্যালয়সমূহে কি পদ্ধতি অৱলম্বন কৰিব সেয়াও এতিয়াও চূড়ান্ত হোৱা নাই। ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ।